Namaskar, মোৰ নাম Prakash Najari and you are watching VM Setup channel. Today, আজি আমাৰ ওচৰত আছে CWC Secretary of UPFL. আমাৰ ওচৰত আছে Mr. Wilson Hasda sir. আপোনাক নমস্কাৰ জনাইছো আৰু welcome to our VM Setup channel. Thank you. It is a first time. And so guys, please meet with Wilson Hasda sir. He is a CWC Secretary of UPFL. So sir, আপুনি বহুত জায়গা আমাৰ BTD এৰিয়াত ঘুৰিছে এতিয়া আমাৰ কবলে গলে চাৰিটা ডিস্ট্ৰিক্ট হয় না নহয় BTD তাৰ পিছত আমাৰ পলিটিক্যাল ইন ভিউ অফ পলিটিক্যাল পাৰ্টি we have 10 district right so আপুনি জানে আপুনি কিমান জায়গা ঘুৰিলে কিমান ডিস্ট্ৰিক্ট ঘুৰিলে ইন ভিউ অফ পলিটিক্যাল পাৰ্টি ডিস্ট্ৰিক্ট আমি আপোনাৰ পৰা জানিব পাৰো ঠিক so guys আমি বহুতখিনি কথা পাতিব ইয়াত আমি এনালাইসিস কথা কৰিব ইয়াত ডেভেলপমেন্টৰ কথা পাতিব আৰু উইলসন হাজদা সাৰে কিয়ৰ কাৰণে পলিটিক্যালত এতিয়া জয়েন হৈছে কাম কৰি আছে এতিয়া আমি তাৰ পৰা জানিব পাৰিম স্যাৰ আপুনি আমাৰ বিএম সেটআপ চেনেলৰ ফাৰ্স্ট টাইম হয় না নহয় হয় ফাৰ্স্ট স্যাৰ তাৰ পিছত হিটো কাৰণে আমি ফাৰ্স্টলি হিটোই জানিব বিচাৰো যে আপোনাৰ লাইভৰ শৰ্ট এটা শৰ্ট এতিয়া লগে কেনেকুৱা মানে জীৱনত কেনেকুৱা মানে গল আচ্ছা মোৰ জন্ম একচুয়ালি আসাম বেংগল অসম বেংগল বৰ্ডাৰ এটা পলাশগুৰিৰ ভাগতি গাঁৱত হৈছিল আৰু তাৰ পৰা জন্ম গ্ৰহণ কৰাৰ পিছত মই সৰুৰে পৰা মোক বৰ্ডিং স্কুলত দিয়া হৈছিল আৰু মই বিশেষকৈ গোসাইগাঁও সেন্ট এন্থনিজ ইংলিছ মিডিয়ামত পঢ়িছিলোঁ 96 98 ত ৰায়ত যেতিয়া হৈছিল সংঘৰ্ষ তেতিয়া মই ধুবুৰীত গুচি গৈছিলোঁ তো 9 10 11 12 মই ধুবুৰীত পঢ়িলোঁ তাৰ পিছত মোৰ গ্ৰেজুৱেচন আৰু মাষ্টাৰ্ছ ডিগ্ৰী মোৰ শিলঙৰ পৰা আৰু মই মাষ্টাৰ্ছ ইন সোশ্যাল ৱৰ্ক কমপ্লিট কৰিলোঁ তাৰপিছত কমপ্লিট কৰাৰ পিছত মই এনজিঅ'ত কাম কৰি আছিলোঁ যি এনজিঅ'ত মই ইণ্টাৰ্ণশ্বিপৰ কাৰণে গৈছিলোঁ তো সেই এনজিঅ'ই মোক একচুৱেলি আহ্বান জনালে যে আপুনি ইয়াত আহক আমাৰ লগত কাম কৰক সেই হিচাপত লখিমপুৰ ধেমাজি বেষ্ট এটা এনজিঅ'ৰ লগত কাম কৰি আছিলোঁ আৰু বহুত ইণ্টাৰনেশ্যনেল প্ৰজেক্টছ আমাৰ আহি আছিলে বিশেষকৈ কমিউনিটি ডেভেলপমেন্ট ডিজাস্টাৰ ৰিস্ক ৰিডাকশ্যন উইমেন এম্পাৱাৰমেণ্ট চাইল্ড ৰাইটছ এইবিলাকৰ ওপৰত কাম কৰিছোঁ আৰু কাম কৰাৰ সময়তে মই বিভিন্ন দল সংগঠন বা বিভিন্ন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন বিশেষকৈ তেখেতসকলৰ লগত যোগাযোগত আহিছিলোঁ আৰু সেই সময়তে অল আদিবাসী ষ্টুডেণ্টছ এছ'চিয়েশ্যন অফ আছাম বুলি এটা সংস্থা যিটো 1996 জন্ম হৈছিল তেখেতসকলৰ লগত জড়িত আছিলোঁ আগৰে পৰা কিন্তু মই যেতিয়া এনজিঅ'ত কাম কৰিছিলোঁ তেখেতসকলে মোক এডভাইজাৰ হিচাপত ৰাখিলে ইনফেক্ট ওৱান অফ দ্য ইয়াংগেষ্ট এডভাইজাৰ ইমান ইয়াং এজত কোনেও এডভাইজাৰ নাৰাখে কিন্তু মই 2012ৰ পৰা 2014 লৈকে আছিলোঁ আৰু তাৰ পিছতেই 2005ত আপোনাৰ অল সান্তাল ষ্টুডেণ্টছ ইউনিয়ন জন্ম হৈছিল সেই সময়ত তাৰপিছত সেই 2012 ইয়াৰ মানতেই তেখেতসকলেও মোক এপ্ৰ'চ কৰিছিলে আৰু সেইখন অৰ্গেনাইজেশ্যনতো মই এডভাইজাৰ হিচাপত থাকিছিলোঁ আৰু সেই হিচাপত কাম কৰি আহিছিলোঁ কিন্তু ৰিচেণ্টলি মই 2019ত বহুত গেপ হোৱাৰ পিছত মোৰ এটা ইচ্ছা আছিল যে ছ'চাইটি যিবিলাক ইছ্যু আছে বিশেষকৈ ছ'চিয়েল ইছ্যুজবিলাক যিবিলাক আছে যিটো থ্ৰুদি মানুহৰ বহুত অসুবিধা হয় বা সমস্যাৰ সন্মুখীন হ'ব লগা হয় সেইবিলাক কেনেকৈ এড্ৰেছ কৰিব পাৰিম তো সেইটো একদম ৰুট কজবিলাক জানিব বিচাৰিছিলোঁ আৰু সেইকাৰণে মই ভাবিলোঁ যে মোক চাগে ৰিচাৰ্চত যোৱাটো দৰকাৰ আছে আৰু সেই ক্ষেত্ৰত মই চিন্তা কৰি সেইটো লাইনত চিন্তা কৰি যোৱা বছৰ বহুত এটা গেপৰ পিছত মই PhD জয়েন কৰিলোঁ আসাম ইউনিভাৰ্চিটি PhD ইন সোশ্যাল ৱৰ্ক এতিয়া আপুনি PhD কৰি আছে হয় এতিয়া PhDও কৰি আছোঁ এতিয়া পাৰ্ট টাইম ইন সোশ্যাল ৱৰ্ক তো এই ধৰণে বৰ্তমান চলি আহিছে আৰু তাৰ মাজতেই মই এটা আহ্বান পালোঁ আৰু বিশেষকৈ আমাৰ UPPL দল ফালৰ পৰা আৰু তাতে মই যিটো বিশেষকৈ UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ লগত যিটো মত বিনিময় হ'ল যিটো আলোচনা হ'ল তো মত বিনিময়ত মোক লাগিলে যে সঁচাকৈ আমাৰ BTID বা নিজৰ জেগাৰ কাৰণেও কাম কৰা এটা দৰকাৰ আছে আৰু সেইকাৰণে মোৰ এটা ইণ্টাৰেষ্ট জাগিল যে মই এনেকুৱা লিডাৰৰ লগত কাম কৰাটো দৰকাৰ আছে বিশেষকৈ BTIDত আমাৰ শান্তি সম্প্ৰতিটো পিচ এণ্ড হাৰমনিটো আনিব লাগিব আৰু বিশেষকৈ আমাৰ মাজত হয়তো এটা ফেইথৰ এটা গেপ হৈছে এটা জনগোষ্ঠী আন জনগোষ্ঠীক বিশ্বাস কৰিব নোৱাৰে তো সেইখিনি গেপটো আমি মিনিমাইজ কৰিব লাগিব বা পাৰিলে নিউট্ৰেল কৰিব লাগিব আৰু যাতে আমাৰ ইয়াত শান্তি হয় কাৰণ শান্তি য'ত নাই তাত উন্নতি নাই তো সেইকাৰণে মেইন ফ'কাছটো এইটো লৈ মই আজি UPPL দলৰ লগত আজি যোগদান কৰিছোঁ বা কাম কৰি আছোঁ অ'কে এতিয়া পলিটিক্যালি চাব গ'লে তাৰপিছত BTID এৰিয়াত যিখিনি প্ৰেজেণ্ট যে সিচুৱেশ্যন গৈ আছে সব বিলাকে কোনোবা BPFৰ পৰা ওলাইছে কোনোবা UPPৰ পৰা ওলাইছে মানে নহয় কোনোবা BPFৰ পৰা ওলাই কিনি UPPৰ জয়েন হৈছে কোনোবা ডাইৰেক্টলি UPPৰ ওলাই কিনি থাকিছে মানে নহয় কোনোবা BPFৰ জয়েন হৈছে হয় না নহয়
সো ইয়াৰ মাজত আপুনি কি কথা ক'ব বিচাৰিছে যে ক'ব বিচাৰে যে ইয়াৰ মাজত যে কোনোবা বিপেৰ পৰা ওলাই কিনি ফুটবলত আহিছে কোনোবা গৈছে সো ইয়াৰ বিষয়ে আপুনি কি ক'ব পাৰে মানে কি নলেজটো মানে আপোনাৰ হয় 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 সিচুৱেশ্যন কি যে মানুহবিলাকে কৈছে যে চেঞ্জ আহি গ'ল তো সেইটোৱে নেকি এতিয়া কথাটো হ'ল যে আপুনি যেতিয়া মানুহৰ লগত কথা পাতিব আৰু ভিউজ এক্সচেঞ্জ কৰিব বা আপোনাৰ নিজৰ এজেণ্ডাটো যেতিয়া আপুনি ৰাখিব সেই ক্ষেত্ৰত মানুহে কিন্তু বহুতৰ এটা এনালিটিকেল এটা পাৱাৰ আছে বা এনালাইজ কৰিব পাৰে কোনটো ভাল কোনটো বেয়া বহুত কম সংখ্যা আছে মই এতিয়ালৈকে চাইছোঁ বিশেষকৈ মই ভিতৰুৱা অঞ্চলত যেতিয়া যাওঁ ভিতৰুৱা অঞ্চলত ইমান বেকৱাৰ্ড হৈ আছে তেখেতসকলে নিজৰ লাইভলিহুডৰ কাৰণে চিন্তা কৰিবলৈহে মানে সময় পায় বেলেগ যে কিবা এটা এনালাইজ কৰিম চিন্তা কৰিম সেইটোৰ কাৰণে সময় নাপায় ইহঁতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ইহঁতে কি ধৰণে মোৰ পেটৰ কাৰণে মোৰ পৰিয়ালৰ কাৰণে মই উপাৰ্জন কৰিম সেইটো চিন্তাতহে লাগি থাকে আৰু সেইকাৰণে তেখেতসকলে সময় নাপায় যে মই মানে এই পলিটিক্সৰ বিষয়ে বা সোসাইটিৰ কাৰণে বিশেষ কিবা এটা কৰিম কন্ট্ৰিবিউট কৰিম তো আউট অফ দ্য বক্স তেখেতসকলে চিন্তা কৰিব নোৱাৰে তেখেতসকলৰ যেটো এনালাইসিসটো মানে একদম মানে ক'বলৈ গ'লে একদম স্থিৰ মানে য'ত আছে তাতেই মানে এক্সট্ৰা চিন্তা কৰিব নোৱাৰে আৰু তো সেই হিচাপত তেখেতসকলক যি পলিটিক্যাল পাৰ্টিয়ে এপ্ৰোচ কৰিব বা অলপ কিবা এটা সহায় আগবঢ়াব কাৰণ তেখেতসকলে দুখীয়া দৰিদ্ৰ অলপ 500 টকা 1000 টকা পালে ইহঁতৰ কাৰণে বহুত মানে ৰেহাই আৰু সেই হিচাপত আজিৰ দিনত আমি চাইছো UPPL দলৰ তাত কিন্তু পইচা নাই কাৰণ এবাৰো তেখেতসকল চৰকাৰত আহা নাই সেই কাৰণে UPPL দলে কিন্তু মানুহ কেইটাক পইচা দিব পৰা নাই আৰু আমি যেতিয়া মানুহৰ ওচৰত যাওঁ আমি ইহঁতৰ ওচৰত এটা আশা লৈহে যাওঁ আশাৰ বৰ্তা লৈহে যাওঁ যে UPPL দলৰ চিন্তাধাৰা এইটো যে আমি সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়িব বিচাৰিছো আমি এটা সুশাসন চলাব বিচাৰিছো ইয়াত যাতে এটা ভাল চৰকাৰ হয় গুড গভৰ্নেন্স যাতে হয় সকলো জাতি জনগোষ্ঠী যাতে আগবাঢ়িব পাৰে কোনেও যাতে দুখীয়া না থাকে এই কথালৈ এই মেছেজ লৈ যেতিয়া আমি গৈ আছো মানুহবিলাকে আকৱালি লৈছে একচেপ্ট কৰিছে সেই হিচাপত বহুত মানুহ UPPLত যোগদান দিছে কিন্তু বিশেষকৈ মই যেতিয়া এই BPFৰ কথা কওঁ যেটো আপুনি ক'লে যে তেখেতসকলেও জয়নিং কৰাই আছে বিশেষকৈ BPFক যোৱা 17 বছৰ সময় এটা পালে সৰকাৰ ইহঁতৰ টকা পইচা ফান্ড ইহঁতৰ হাতত আহিছে স্কিম ইহঁতৰ হাতত আছে যিমান কোটি টকা কেন্দ্ৰীয় চৰকাৰে পঠাইছে ইহঁতৰ তাত আহিছে পেকেজটো এতিয়া কি ধৰণে হেতু ইউটিলাইজ কৰিছে এটি ইহঁতে গম পায় না কাৰণ যোৱা 17 বছৰত যিমানখিনি ফান্ড টকা পইচা পাইছে মই ভাবো যে 4খন জিলাই আছে BTADত 4খন জিলাৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকখন মানে ঘৰ জিলিকিব লাগিছিল ইমান ফান্ড আহিছে ইমান স্কিম আহিছে আমাৰ নৰ্থ ইষ্টৰ কাৰণে তা আকৌ ডিপাৰ্টমেন্ট অফ নৰ্থ ইষ্ট ৰিজন আছে ডনাৰ মন্ত্ৰালয় সেপাৰেটলি নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আছে তাৰ পৰাও আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে ঢেৰ সহায় পায় তো আজিলৈকে যিখিনি কাম 17 বছৰত হ'ব লাগিছিল সেইখন হোৱা নাই সেই কাৰণে যেতিয়া আপুনি পাব্লিকৰ ওচৰত যাব তো আপনি তো ডেভেলপমেন্টৰ কথা ক'ব নোৱাৰিব কাৰণ আপোনালোকে ডেভেলপমেন্ট হোৱাই নাই আপোনালোকে ভিতৰত অঞ্চলত আপনিও নিশ্চয় গৈ আছে চাই আছে এতিয়াও বেকৱাৰ্ড হৈ আছে তো এতিয়া ডেভেলপমেন্টৰ কথা মই যদি ক'ব নোৱাৰিম কি কৰিম পইচা অফাৰ কৰিম তো সেই হিচাপত মানুহ যিবিলাক দুখীয়া মানুহ ইহঁতৰটো উপায় নাই ইহঁতে জানে যে আমাৰ ওচৰত ইম্পৰ্টেন্ট যে পইচাটো ইম্পৰ্টেন্ট আৰু আমাৰ ইয়াত এতিয়া আহিছে পিছত 5 বছৰ দেখ চাবলৈ নাপাম সেইকাৰণে যি দিছে হেতুকে একচেপ্ট কৰি লওঁ সেই হিচাপত মানুহ আহি আছে বা আমি চাই আছো যে হয়তো জাগা জাগাত BPFৰো ফ্লেগ আমি চাবলৈ পাইছো ঝাণ্ডা চাবলৈ পাইছো ঘৰটো বহুত দুখীয়া কিন্তু তাত ঝাণ্ডা হয়তো উৰি আছে BPFৰ কিন্তু দুখৰ কথা এইটোৱেই যে ভাল ঘৰ বনাই বা ভাল ৰাস্তা বনাই সেই জায়গাটো উন্নতি কৰি যদি ফ্লেগটো যদি উৰিল হয় হসাকে এটা যুক্তি থাকিল হয় বা এটা প্ৰাউডৰ মানে ফিলিংস আহিল হয় কিন্তু জায়গা চাই আছো বেকৱাৰ্ড ঘৰ চাই আছো একদম দুখীয়া আৰু তাতে ফ্লেগ উৰি আছে এটোটো বৰ লাজৰ কথা একচুয়ালি তো এনেকুৱা অৱস্থাত মই বিশেষকৈ আৰু যদি আপুনি এনালাইজ কৰে সোশ্যাল মিডিয়াত চাওক বা আপুনি যদি নিউজ মিডিয়াটো চাওক মানে বিশেষকৈ জয়নিং যেটো হৈ আছে ম্যাক্সিমাম কিন্তু আপনি যদি কম্পেয়াৰ কৰে UPPLৰ হে বেছি জয়নিং হৈ আছে আজিৰ তাৰিখত আপনি যদি এনালাইজ কৰে বা যদি চাই কিন্তু ইয়াৰ মাজত আমাৰ মিস্টাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰে কৈছিল যে সেই সময়ত আমাৰ বটটো কিনিব নোৱাৰে কোনো কিনিব নোৱাৰে পইচাটো ল'ব কিন্তু বটটো UPPLতে দিব যদি কোনোবা পইচা দি কিনিব বিচাৰিছে আমাক বট দিয়ক আমি পইচা দি দিম এনেকুৱা যদি সিচুৱেচন হৈছে তেতিয়াতো পইচাটো ল'ব পাৰে কিন্তু বটটো নিদিয়ে এনেকুৱা মানে আমাৰ গোবিন্দ ছাৰে কৈছে আচ্ছা চাওক এতিয়া কথাটো হ'ল যিখিনি পইচা ইহঁতে মানুহক দি আছে
কাৰ পইচা দিছে নিজৰ পকেটৰ পৰাটো দিয়া নাই নিজৰ পকেটৰ পৰাটো কোনেও নিদিয়ে আৰু যিটো পইচা খৰচা কৰি আছে কৰ পৰা পাইছে ইহঁতে ইমান টকা যে মানুহক দি আছে পইচা এতিয়া কথাটো হ'ল আপুনি যেতিয়া কৰাপশ্যন কৰিব দুৰ্নীতি কৰিব তেতিয়াহে সেই পইচাবিলাক আপোনাৰ পকেটত থাকিব তাৰ পিছতহে আপুনি দিব পাৰিব কৰাপশ্যন নকৰিলেতো আপুনি মানুহক পইচা এনেকুৱা দিব নোৱাৰে আৰু একচুৱেলিটো হিচাপ মতে কাকো পইচা এনেকুৱা দিব নালাগে এইটোতো ইলিগেল কাৰণ এইটো আপুনি এটা মানুহৰ মানে অকল ভোটটো নহয় তেখেতৰ পৰিয়াল তেখেতৰ সমাজ তেখেতৰ ভৱিষ্যতক আপুনি কিনি লৈ আছে কাৰণ তাৰ পিছত যে আপুনি যে টকাটো খৰচা কৰিছে যেতিয়া আপুনি চৰকাৰ গঠন কৰিব তেতিয়াতো আপুনি সেইটোহে চিন্তা কৰিব সেই যে মানুহক পইচা দিছোঁ কেনেকুৱা ৰিকভাৰ কৰিম কেনেকুৱা সেইটো আকৌ লৈ আহিম তো আপুনি অট'মেটিকলি কৰাপশ্যনত যাব লাগিব তাৰ পিছতহে আপুনি সেই পইচাটো ৰিফাণ্ড কৰিব পাৰিব আৰু এতিয়া এইখিনি কথা মানুহে বা পাব্লিকে বুজি পাইছে যে যি পইচা আমাক দি আছে ভোটৰ সময়ত হেতু আন কোনো পইচা নহয় আমাৰে পইচা যিবিলাক ইমান দিন আমাক দিয়া নাই দুৰ্নীতি কৰিছে নিজে থৈ দিছে জাষ্ট অকমান তাৰ পৰা আমাৰ হাতত দি গৈছে এইখিনি কথা পাব্লিকে বুজা পাইছে এইকাৰণে চাগে আমাৰ গোবিন্দ ছাৰে কৈছে যে ইহঁতে পইচা ল'ব কিন্তু ভোট নিদিব ওকে সো আমাৰ ওচৰত আছে বা আমাৰ বিএম সেটআপ চেনেল ওচৰত আছে আমাৰ CWC সেক্ৰেটাৰী অফ ইউ পিপল পাৰ্টি মিষ্টাৰ উইলছন হাজদা ছাৰ মই আপোনাৰ কাৰণে আৰু নাই এটা লৈ আনিছোঁ সেইটো আগতে দিব লাগিছিলে কিন্তু এতিয়াও দি দিম সেইটো মানে বেলেগ ঠিক ধন্যবাদ খুলুমবাই আপোনাৰ মানে যে আমাৰ বিএম সেটআপ চেনেলৰ ওচৰত অহাৰ কাৰণে সো আপুনি পলিটিকেল সোমোৱাৰ পিছত আপুনি BTD এৰিয়াৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে তাৰ এৰিয়াত আপুনি ঘূৰি ফুৰি আছে সো পলিটিকেল ইউ পিপল পাৰ্টি হেভ এ ভিজন ফৰ ডেভেলপমেণ্ট অ'কে সো হোৱাট ইজ ভিজন অফ ডেভেলপমেণ্ট ফৰ ডেভেলপমেণ্ট ইন আৱাৰ BTD এৰিয়া এণ্ড আই জাষ্ট ৱান্ট টু ন' ফ্ৰম ইউ অ'কে মই আপোনাৰ পৰা জানিব বিচাৰিছে যে হাউ মাছ উই কেন ট্ৰাষ্ট মিনছ আউট অফ 100% টু ইউ পিপল পাৰ্টি ঠিক আছে মই প্ৰথমতেই কৈছিলোঁ যে য'ত শান্তি নাই তাত উন্নতি নাই কিয় কৈছিলোঁ মই আপোনাক কাৰণ ডিষ্টাৰ্বেঞ্চ যদি থাকে তেতিয়া আপুনি যেতিয়া ডেভেলপমেণ্টৰ কাম কৰিবলৈ যাব তেতিয়া ডিষ্টাৰ্বেঞ্চ যেতিয়া থাকিব আপুনি কৰিবই নোৱাৰিব ডিমাণ্ড আহিব এক্সটৰ্চন হ'ব কিডনেপিং হ'ব কিলিংছ হ'ব তো সেই ডিষ্টাৰ্বেঞ্চ চিটুৱেশ্যনত আপুনি উন্নতিৰ কাম কৰিব নোৱাৰে তো সেই হিচাপত এটা জায়গাত যদি আপুনি উন্নতি বিচাৰিছে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট প্ৰায়ৰিটিটো দিব লাগে যে তাতে শান্তি এটা পৰিৱেশ যাতে আহে এটা পিচ যাতে এষ্টাব্লিছ হয় সেইখন জায়গাত তো এইখন ক্ষেত্ৰত যোৱা 17 বছৰত কিন্তু BPF চৰকাৰ কমপ্লিটলি ফেইলাৰ পিচটো আনিব নোৱাৰিলে তো এই ক্ষেত্ৰত যিহেতু UPPL এতিয়া নেতৃত্ব প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো এতিয়া UPPL দল গঠন হৈছে বা এতিয়া আগবাঢ়ি আছে ইয়াত তেখেতসকলৰ বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ বা UPPLৰ ফাৰ্ষ্ট প্ৰায়ৰিটিয়ে হ'ল যে আমি ইয়াত ভাইলেন্সটো শেষ কৰিব লাগিব হিংসাটো শেষ কৰিব লাগিব আৰু ইয়াত শান্তি স্থাপনা কৰিব লাগিব আৰু এই ক্ষেত্ৰত তেখেতসকলে কিন্তু চৰকাৰ হোৱালৈকে ৱেইট নকৰিল তেখেতসকলে কি কৰিলে যিবিলাকৰ যোগেদি ধৰক এনেকুৱা ধৰণৰ হয়তো ঘটনা ঘটি আছিল যিবিলাকক মানুহে হয়তো ভয় কৰিছিল বা কিবা এটা তেনেকুৱা ধৰক এতিয়া ধৰক আমাৰ ইয়াত বড়োলেণ্ড মুভমেণ্ট চলি আছিল তো ইয়াৰ কাৰণে বেলেগ জাতীয় জনগোষ্ঠীয়ে ভয় কৰি আছিল আৰু বেলেগ কেইটামান লিডাৰেও ইয়াৰ পৰা মানে তেখেতসকলে সুবিধা লৈ আছিল যে বড়োলেণ্ড হৈ গ'লে আপোনালোকৰ অসুবিধা হ'ব আপোনালোকক খেদিব তো তেনেকুৱা কেইটামান লিডাৰ আছে যিবিলাকে ইয়াত মানুহক ভয় খুৱাই নিজৰ পলিটিক্যাল মুনাফাৰ কাৰণে ব্যৱহাৰ কৰি আছিল বিশেষকৈ বড়োৰ পৰা অন্য জনগোষ্ঠীৰ মানুহ এতিয়া বিশেষকৈ NDFBয়ে ইমান দিনৰ পৰা যিটো এটা দাবী আছিল ইহঁতৰ লগত যে টক কৰিব লাগে যে আপোনালোকৰ কি দাবী আৰু এইটো কি ধৰণে আমি সমাধান কৰিব পাৰিম এইটো আমি এটা কিবা এটা আণ্ডাৰষ্টেণ্ডিং মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত আহিব পাৰিম নেকি সেইটো চেষ্টা চলাব লাগিছিল তেতিয়া ইহঁতে মানে যিবিলাক কাম হৈ গ'ল বা বিশেষকৈ আমি জানো যে 2014ত এটা ঘটনা হৈ গ'ল না 23 ডিচেম্বৰত তো এইবিলাক ঘটনা কিয় হ'ব লগা হ'ল যদি তাৰ আগতেই চৰকাৰে যদি ইনিচিয়েটিভ ল'লে হয় ইহঁতক যদি ৱেলকাম কৰিলে হয় আহক আমি কথা পাতিম আপোনালোকৰ কি ডিমাণ্ড সেইটো আমি সমাধান কৰিম বা এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত আহিম তেনেহ'লে এইবিলাক ঘটনা নঘটিল হয় তো এতিয়া এই ক্ষেত্ৰত সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে BPF কমপ্লিটলি ফেইলাৰ কাৰণ তেখেতসকলে কেতিয়াও এই ক্ষেত্ৰত আগ নাবাঢ়িল কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু যিবিলাক আমাৰ বিশেষকৈ কেইজনমান যেনেকৈ বিহাৰ ফেৰেংগা ছাৰ আছে ৰঞ্জিত বসুমতাৰী ছাৰ আমাৰ গোবিন্দ ছাৰ আছে তেখেতসকলে আজি ধৰক যিটো আলোচনা আগবঢ়ালে সেই আলোচনা আগবঢ়াৰ মতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত আজি 27 জানুৱাৰী 2020 চনত এটা শান্তি চুক্তি না তো এতিয়া
যিটো শান্তি আনিব লাগে সেইটোৰ কাৰণে কিন্তু ইয়াৰ নেতৃবৰ্গসকলে ৰৈ নাথাকিল নিজৰ যিটো মানে চেনেল বা নেটৱৰ্ক আছিলে সেইটো ব্যৱহাৰ কৰি অলৰেডি আমাৰ যিবিলাক জংগলত আছিলে তেখেতসকলৰ এটা দাবী লৈ বিশেষকৈ আমাৰ NDFB ফালৰ পৰা তেখেতসকলক লৈ আহিল আৰু এতিয়া শান্তি চুক্তি হ'ল তেনেহ'লে কি কৰিছে UPPL ধৰক UPPL নেতৃবৰ্গই যে শান্তি যাতে ইয়াত স্থাপনা হয় সেইটোৰ কাৰণে তেখেতসকলে অলৰেডি এটা ইনিচিয়েটিভ বা ওৱান ষ্টেপ অলৰেডি তেখেতসকলে লৈ লৈছে না তো সেই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিকোনো চিন্তাধাৰা যে আমি চৰকাৰ যদি গঠন কৰোঁ ইয়াত শান্তি লাগিব আৰু সেই ক্ষেত্ৰত তেখেতসকলে অলৰেডি এক ষ্টেপ আগবাঢ়ি গ'ল প্ৰথম কথা দ্বিতীয় কথা হ'ল এতিয়া UPPL ফালৰ পৰা মেমৰেণ্ডাম বা দাবী জনোৱা হৈছে চৰকাৰক যে বাকী যিমান চিজফায়াৰ গ্ৰুপ আছে ইয়াত আদিবাসীৰে হওক সাঁওতাল জনগোষ্ঠীৰে হওক ৰাজবংশী মুছলিম বেংগলী যাৰে হওক ইহঁতৰ লগতো যাতে সোনকালে চৰকাৰে যাতে শান্তি চুক্তি যাতে কৰে বা এটা একৰ্ড যাতে কৰি যায় তাত যাতে ইয়াৰ যিমানবিলাক আৰ্ম ষ্ট্ৰাগল কৰি আছিলে সকলোৰে যাতে কিবা এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত আহি চুক্তি হোৱাৰ পিছত ইয়াত যাতে তেনেকুৱা কালচাৰটো শেষ হৈ যায় মানে গান কালচাৰটো যাতে ইয়াত কমপ্লিটলি যাতে নাইকিয়া হৈ যায় যেতিয়া গান কালচাৰ নাইকিয়া হ'ব তেতিয়াহে আমাৰ মাজত শান্তি আহিব নহ'লে নাহিব কিন্তু 17 ইয়াৰ্ছত এইটোতো দেখা নাপালোঁ আমি এতিয়াহে ধৰক UPPLৰ নেতৃত্বত বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইবিলাক কাম আগুৱাই আছে বা এতিয়া হৈ আছে সেইটো কাৰণে মানে আমি ট্ৰাষ্ট কৰিব পাৰোঁ সেইকাৰণে আমি চাইছোঁ যে যিখিনি কাম চৰকাৰ হিচাপত ল'ব লাগিছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আগতীয়াকৈ সেইটোত অলৰেডি কাম আৰম্ভ কৰি দিছে এক নম্বৰ কথা দ্বিতীয় নম্বৰ কথা হৈছে যে আমাৰ মানে সকলো জাতি জনগোষ্ঠী যাতে উন্নতি হোক 100% যাতে ডেভেলপমেণ্ট হোক এইটোৰ কাৰণে কি এনশ্যোৰ কৰিব লাগে যে যেতিয়া এটা চৰকাৰ গঠন হয় চৰকাৰৰ দায়িত্ব থাকে যিমান জাতি জনগোষ্ঠী আছে যিমান ইয়াত আমাৰ ৰাইজসকল আছে সকলোকে যাতে মই সুবিধা দিব পাৰোঁ সকলোকৰ কাৰণে যাতে মই চিন্তা কৰিব পাৰোঁ সকলোৰ যাতে উন্নতি হোক ভাল হোক সেইটো চিন্তা কৰিব লাগে কিন্তু আমি যোৱা 17 বছৰত কি চাইছোঁ এটা উল্টা চেহেৰা চাইছোঁ আৰু কোনবা জনগোষ্ঠীৰ বহুত মানুহে হয়তো বঞ্চিত হৈ গ'ল আৰু তাৰ ভিতৰত বড়োসকলেও যদি আপুনি ভিতৰুৱা অঞ্চলত যায় বিশেষকৈ সেই ভিতৰুৱা অঞ্চলত ইভেন কি বড়ো জনগোষ্ঠীৰ অৱস্থা বহুত বেয়া আদিবাসীৰো বেয়া সাঁওতাল জনগোষ্ঠীৰো বেয়া তো এই ক্ষেত্ৰত এই চৰকাৰে ইমান বছৰ কিয় ল'লে 17 বছৰটো কম নহয় এটা সন্তান জন্ম হোৱাৰ পিছত 17 বছৰ মানে ডাঙৰ দীঘল হৈ গ'ল আৰু এক বছৰ হ'লে 18 বছৰ হ'লে ভোটো দিব পাৰিব বিয়া বাৰুৰ কৰাৰো মানে এটা এজো হৈ গ'ল না তো ইমান বছৰ লৈছে ইমান ফাণ্ড আহিছে তথাপিও তাতে আমি পৰিৱৰ্তনটো দেখা নাপালোঁ আৰু এই ক্ষেত্ৰত প্ৰমোদ বড়ো বা UPPLৰ স্থিতি একদম স্পষ্ট তেখেতসকলে কৈছে যে আমাৰ UPPL দলত সকলো জাতি জনগোষ্ঠীৰ কাৰণে জাগা আছে আৰু তেখেতে ৱেলকাম জনাইছে আদৰণি জনাইছে সকলো জনগোষ্ঠীৰ মানুহ আহক একেলগত আমি এইখন দলখনক আগুৱাই লৈ যাম একেলগত আমি আগবাঢ়িম একেলগত মানে আমি উন্নতিৰ পথত যাম আৰু সেইকাৰণে আপুনি যদি আজি UPPLত চাই আজি অকল ইয়াত বড়ো মানুহ নাই ইয়াত আদিবাসী মানুহ আছে বা সাঁওতাল মানুহ আছে ইয়াত আপোনাৰ বেংগলী আছে মাইনৰিটি আছে গোৰ্খা নেপালী আছে ৰাজবংশী আছে আপোনাৰ ইয়াত হয় আৰু ইয়াত অসমীয়া আছে হিন্দী ভাষী আছে সকলো জাতি জনগোষ্ঠীৰ মানুহ আপুনি UPPLত পাব এতিয়া আৰু অকল যে পাব সেইটো নহয় ইহঁতৰ কাৰণে এটা জেগাও দিছে পদ দিছে এতিয়া যাতে পজিশ্যন দিছে যাতে ইহঁতে লিডাৰশ্বিপ ল'ব পাৰে যাতে ইহঁতৰ এটা ক্ষমতা বা এটা পাৱাৰ যাতে থাকে সেইখিনি কিন্তু আমি যোৱা 17 বছৰত আমি BPFত সেইটো দেখা নাপালোঁ বা অন্য বেলেগ পলিটিকেল পাৰ্টিত সেইখিনি আমি দেখা পোৱা নাই আৰু মই যেনেকুৱা আজি ইয়াত এটা সাঁওতাল জনগোষ্ঠী হিচাপত আজি UPPLৰ মই এটা সম্পাদক বা সেক্ৰেটাৰী হিচাপত এতিয়া আপোনাৰ লগত কথা পাতি আছোঁ তো এইটোৱে এটা প্ৰমাণ যে UPPL সকলোৰ কাৰণে এটা জাগা দিছে যাতে সকলোৱে আগবাঢ়ি যাওঁ সকলোৰ যাতে উন্নতি হয় আৰু ডেভেলপমেণ্ট হয় আৰু এইটোতকৈ ডাঙৰ প্ৰুফ আৰু কি লাগিব সেইটোৱে এক্সাম্পল আপুনি এতিয়া আমাৰ ওচৰত আছে সেইটো এটা এক্সাম্পল হয় না এটা এক্সাম্পল সেইটোৱে ওকে সো what is your vision from 2003 to 2020 in our BTAT for development? 2003 পৰা মানে এতিয়ালৈকে যিটো চলি আছে ডেভেলপমেণ্টটো ধৰক এতিয়া এটা চৰকাৰে চলাই লৈ আহি আছে এইটো ডেভেলপমেণ্ট কিমানখিনি হ'ব লাগিছিলে ডেভেলপমেণ্ট আপোনাৰ মতে এনেতো আমি কথা পাতিলে কিন্তু মই এইটো কুৱেশ্যনটো এটা ৰাখিব বিচাৰিছোঁ মানে আপোনাৰ ভিজনৰ আপোনাৰ দৃষ্টিত কেনেকুৱা হৈছে যে 2003 পৰা 2020 লৈকে এটা পলিটিকেল পাৰ্টিয়ে মানে ইমান ৰুল কৰিছে তেতিয়াহ'লে কিমানখিনি ডেভেলপ কৰিব পাৰিলে হয়তেন মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ BTATটো এটা ডিষ্টাৰ্ব এৰিয়া আছিল তো সেইকাৰণে মই অথনি ক'লোঁ যে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট প্ৰায়ৰিটিটো হ'ব লাগিছিল ইয়াত মানে
পিচ এষ্টাব্লিছ কৰা শান্তি স্থাপনা কৰা আৰু সেই হিচাপত আমি চাইছোঁ যে বহুত গোষ্ঠীগত সংঘৰ্ষ হৈছে ইয়াত 1994 1996 98 2012 2014 বহুত হৈছে এতিয়া এইটো হোৱাৰ কাৰণে কি হ'ল ইয়াত মানে শান্তিৰ পৰিৱেশটো নাইকিয়া হৈ গৈছে সেকেন্ডটো হ'ল আমাৰ মাজত যেটো ফেইথ আছিল ফেইথত এটা গেপ আহি গৈছে মানে আৰু সেই গেপটো ব্ৰিজিং কৰিবলৈ আজিলৈকে কোনো পদক্ষেপ লোৱা নহল আৰু সৰকাৰ হিচাপত যদি আপুনি ভাল কাম কৰিব বিচাৰিছে যদি ভাল সৰকাৰ হয় আপুনি সবতকে ফাৰ্স্ট প্ৰায়োৰিটি দিব লাগিছিল যে এই যিবিলাক ডিসপ্লেসমেন্ট হৈছে না এই ৰায়টৰ থ্ৰু দি বা সংঘৰ্ষৰ থ্ৰু দি সেইবিলাক মানুহক কমসে কম ৰিসেটেলমেন্টৰ কাৰণে যেটো ৰিহেবিলিটেশন পেকেজ দিব লাগিছিল সুবিধা কৰি দিব লাগিছিল হেতু ফাৰ্স্ট প্ৰায়োৰিটি দিব লাগিছিল কিন্তু আজিলৈকে আপুনি নিশ্চয় খবৰ ললে পাব যে খালি 10,000 টকা পাইছে আৰু কেইবাৰমান টিম পাইছে এটু দি এই যুগত কেনেকুৱা তেখেতসকলে ৰিসেটেলমেন্ট হ'ব কেনেকুৱা ৰিহেবিলিটেট হ'ব তো এটু দি নিজৰ নরমাল লাইফ যে ইমান দিন ডিস্টার্ব হৈ গল ভূমি হেৰাই মানে ল্যান্ড টু নাইকিয়া হৈ গল ইহঁতৰ মানে ডেইলি লাইফ টু নরমাল লাইফ টু মানে ডিস্টার্ব হৈ গল না কাট অফ হৈ গল এটু হে নরমাল লাইফ টু আকো আহিবলৈ এটা সময় লাগিব আৰু এটুৰ কাৰণে এটা সাপোর্ট বা ৰিসোর্সৰ দৰকাৰ তো সেইখিনি যথেষ্ট যেটো দিব লাগিছিল সাপোর্ট হেতু কিন্তু কেতিয়াও নিদিলে আমি জানো যে হয়তো বিটিসি সরকারে এইখিনি রিলিফ এন্ড রিহেবিলিটেশন ইহঁতৰ ডিপার্টমেন্ট হয়তো নাছিল কিন্তু তেখেতসকলৰ এটা ইন্টারেস্ট থাকিব লাগিছিল যেহেতু তেখেতসকলে এলায়েন্স গভর্নমেন্ট অসম সরকার হোক কেন্দ্ৰীয় সরকার হোক আগত কংগ্ৰেছৰ টাইমত এলায়েন্স আছিল মিত্ৰজোট এতিয়া বিজেপি টাইমত এলায়েন্স আছে আৰু ইয়াত আমি জানো যে তিনিটা বিপিএফৰ মন্ত্ৰী আছে আমাৰ ষ্টেটত তো ইহঁতে যদি অলপ ইন্টারেস্ট দিলে হয় রিলিফ রিহেবিলিটেশন টু হ'ব লাগে ইমিডিয়েটলি তেনেহলে কিয় সম্ভৱ নহব নিশ্চয় সম্ভৱ হল হয় কিন্তু এই ক্ষেত্ৰত তেখেতসকলে মানে কোনো গুৰুত্ব নিদিলে সেকেন্ড কথাটো হল যদি ভাল সরকার হয় এইটো রিহেবিলিটেশন টু কৰাৰ পিছত ৰিকনসিলিয়েশন প্ৰসেসটো আৰম্ভ কৰিব লাগিছিল ৰিকনসিলিয়েশন মানে এটা জাতীয় আন জাতিক ভাল নাপায় এতিয়া ধৰক বড়োৱে হয়তো সাঁওতালে হয়তো বড়ক ভাল নাপাব বড়োৱে হয়তো সাঁওতালক ভাল নাপাব এনেকুৱা তো এই অৱস্থাটো এনেকা থাকিলটো ভৱিষ্যতটো ফিউচাৰটো আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত সংঘাতটো থাকি যাব ভাল পৰিৱেশ তেখেতসকলে নাপাব এজনে আনজনক ভাল চকুৰে চাব নোৱাৰিব খঙিয়াল চকুৰে চাব তো এই ৰিকনসিলিয়েশন প্ৰসেসটো ভাল সরকার যদি হয় ইহঁতে আৰম্ভ কৰি দিলে হয় কিন্তু এই প্ৰসেসটো কেতিয়াও আৰম্ভ নকৰিলে যে আমাৰ দুটা জনগোষ্ঠীৰ মাজত বা বেলেগ বেলেগ জনগোষ্ঠীৰ মাজত যেটো ভুল বুজাবুজি হৈছে আমাৰ মাজত যাতে আকৌ ৰিকনসিলিয়েশন যাতে আমি একেলগত থাকো শান্তিত থাকো হেতু কোনোদিন চেষ্টা নকৰিল থাৰ্ড যেটো কাম কৰিব লাগিছিল সরকারে হেতুটো হল যে প্ৰমোশন অফ পিস এন্ড হারমনি যে আমাৰ ইয়াত যাতে শান্তি সম্প্ৰতি যাতে বজাই ৰাখিব যাতে ইয়াত কোনো দিন আৰু সংঘাত যাতে নহয় লৰাই ঝগড়া যাতে নহয় মাৰপিট বা তেনেকুৱা মাৰামাৰি যাতে নহয় পলিসি থাকিব তো সেই তেনেকা ধৰণৰ তেখেতসকলে পদক্ষেপ ললে আমাৰ এই বিটিডি খন মই ক'ব পাৰিলো এটা স্মল এটা হেভেন হৈ গ'ল কাৰণ ইয়াত ইমানখিনি ফান্ড পেকেজ আহিছে কাৰো কোনো দুখীয়া মানুহ হিচাপত মানে থাকাৰ দৰকাৰী প্ৰশ্নই নুঠে তো এই ক্ষেত্ৰত আমি বহুতখিনি কাম কৰিব পাৰিলো হয় কিন্তু আজিলৈকে হেতু 2003 পৰা 2020 লৈকে এইবিলাক কাম হ'ব লাগিছিল কিন্তু আজিলৈকে হৈ নুঠিল Okay, you are from Sauntal communities, right. Okay. What do you think that your communities people will support to Ifuflo party or not? হয় এইখনত মই স্পষ্টকৈ ক'ব বিচাৰিছো আমাৰ বৰ্তমান সাঁওতাল জনগোষ্ঠীৰ মাইণ্ডত এটাই ঘুমাই দিছে আগৰ পৰাই কেইটামান ৰাজনৈতিক দল বা ৰাজনৈতিক যিবিলাক লিডাৰ তেখেতসকলে এইটোৰ এডভান্টেজ লৈছে এইটোৱে হল যে ইউপিপিএলৰ লগত ধৰক যিবিলাকে বড়োলেণ্ড মুভমেন্ট কৰিছে আপসু জড়িত আছে জিপিপিএলৰ লগত এনডিএফবি জড়িত আছে যিবিলাকে আমাক মাৰিছে সাঁওতাল জনগোষ্ঠীক মাৰিছে তো এই ক্ষেত্ৰত এইটো প্ৰপাগান্ডাটো তেখেতসকলে প্ৰমোট কৰাৰ কাৰণে মানে বহুত সাঁওতাল মানুহৰ মাজত এতিয়াও ভয় এটা আশংকা আছে যে ইউপিপিএল সরকার হৈ গলে আমাক ইয়াৰ পৰা খেদিব বা আমাক এৰিয়াত মানে থাকিবলৈ নিদিব শান্তিত থাকিবলৈ নিদিব এই ভয়টো পুৰা ঘুমাই দিছে ইহঁতৰ মাইণ্ডত তো এই ক্ষেত্ৰত আমি যেহেতু ওলাই আহিছো এতিয়া যি জায়গাত গৈ আছো যত মিটিং হৈ আছে আমি এইখিনি বস্তু ক্লিয়াৰ কৰি গৈ আছো আৰু যত এইখিনি কথা আমি আলোচনা কৰি আছো তাতে মই কম 100% নকওঁ কিন্তু মোৰ এতিয়ালৈকে যেটো এক্সপেৰিয়েন্স 90% মানুহে বুজি পাই আছে মানে যত ভিজিট কৰিছো তো যত আমি গৈ আছো বুজাই আছো তাতে মানুহবিলাকে গম পাই আছে যে নাই এনেকুৱা নহয় কাৰণ বিটিআৰ চুক্তিত এনেকুৱা কোনো কথা নাই যে কাকবা খেদিম বা কাকবা ইয়াৰ পৰা মানে বেলেগ মানে হটাই দিম তেনেকুৱা ধৰণৰ কোনো কথা নাই তো এই ক্ষেত্ৰত আমি যেতিয়া কথা পাতি আছো মানুহবিলাকে গম পাই আছে আৰু আমাৰ কাৰণে কি অ্যাসুৰেন্স আছে ইউপিপিএলত সেইখিনি কথা যেতিয়া দাঙি ধৰিছো তেখেতসকলে ভাল পাইছে একসেপ্টেন্স এটা আহি আছে লাহে লাহে কিন্তু বহুত কাম কৰিবলগীয়া আছে মই ভাবো যে
আমাৰ এতিয়া লাহে লাহেকৈ টিম ডাঙৰ হৈ আছে চাউতাল জনগোষ্ঠীৰ ফালৰ পৰাও আৰু তেখেতসকলেও জেগাত কাৰণ মোৰ ব্যক্তিগতভাৱে সব জেগাত যোৱাটো সম্ভৱ নহয় সেইকাৰণে টিম এতিয়া লাহেকৈ বিল্ড আপ হৈ আছে সেই টিমবিলাকেও কাম কৰি আছে আৰু যি জেগাত তেখেতসকলেও কাম কৰি আছে তাতে এটা পৰিৱৰ্তন আহি আছে সেই মাইণ্ড ছেটআপ যিটো আছে এইটো চেঞ্জ হৈ আছে তো সেইকাৰণে মোৰ বিশ্বাস আছে এতিয়া যেহেতু লকডাউন পিৰিয়ড চলি আছে বা আমাৰ ইলেকশ্যনটো ডিলে হৈছে আমি যিটো আৰু সময় পাম আমি যিমান সোমাই যাম আমাৰ মানুহৰ মাজত ইমানে এই কনচেপ্টটো যিটো মানে ৰং কনচেপ্ট আছে মিসকনচেপশ্যন আছে সেইটো ক্লিয়াৰ হৈ যাব আৰু যিমান সময় পাম ইমানেই মেক্সিমাম আমাৰ চাউতাল জনগোষ্ঠীৰ মানুহ ওলাই আহিব আৰু UPPLক ছাপোৰ্ট কৰি থাকিব ওকে আপোনাৰ হাতত এতিয়া আছে 4 ডিষ্ট্ৰিক্ট না মানে ইনচাৰ্জ আপনি ইনচাৰ্জ হয় না নহয় UPPL পাৰ্টিৰ 4 ডিষ্ট্ৰিক্ট নাই এটা ডিষ্ট্ৰিক্ট মানে 4 কনষ্টিটিউয়েন্সি আপনি ইনচাৰ্জ দিয়া হৈছিল তাৰ পিছত এইটো ৰিজাল্টটো কেনেকুৱা হৈ আছে আপোনাৰ যিমানখিনি কনষ্টিটিউয়েন্সি আপোনাৰ হাতত দিছে সেই কনষ্টিটিউয়েন্সিৰ পৰা কিমান জিকিব পাৰে আৰু কিমান 100% নাই মই অকল সেই বুলি 4 কনষ্টিটিউয়েন্সিত যে মোক ইনচাৰ্জ দিছে সেই হিচাপত যে খালি 4 কনষ্টিটিউয়েন্সিত গৈছো অবজাৰ্ভ কৰিছে সেইটো নহয় মই বিভিন্ন কনষ্টিটিউয়েন্সিত হুমাইছো আমাৰ শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি একদম মানে 5 নৈ চেৰফাং লৈকে মাছবাট লৈকে তো মই যিমানখিনি সমষ্টিত হুমাইছো এটা পজিটিভ এটা মানে ৰেসপন্স পাই আছো বা ফিডবেক পাই আছো তো সেই হিচাপত মই যেটো দেখিছো যে 4 এপ্ৰিলত যদি ইলেকশ্যন হৈ গ'ল হেতেন তেনেহলে UPPL একপক্ষীয়ভাৱে চৰকাৰ গঠন কৰিব পাৰিল হয় না নহয় এটো মোৰ এটা সন্দেহ আছে কিন্তু আজিৰ ডেটত গোটেইকেটা সমষ্টিত প্ৰায় গৈ মই যেটো ফিডবেক পাইছো বা ৰেসপন্স পাইছো বা যিখিনি মানুহৰ মাজত গৈ আলোচনা কৰিছো এতিয়া মই কনফিডেন্ট যে UPPL দলে মানে একপক্ষীয়ভাৱে যে অকলে এটা চৰকাৰ গঠন কৰিব পাৰে বৰ্তমান ষ্টেটাছ ওকে সব জায়গাত গলে রাস্তা মানত মানে বিপিএফৰ হেইটো ফ্ল্যাগটো যে দেখিব পায় কিন্তু কি আমাৰ UPPL পাৰ্টিৰ বাজেট নাই নেকি যে ৰাস্তাত যে এইটো ফ্ল্যাগ দিব কাৰণে যে আমাৰ UPPLৰ যে সিন দিখিনি ফ্ল্যাগ যেনেকুৱা যে বিপিএফ পাৰ্টিয়ে ফ্ল্যাগ দিছে কৰবা ৰাস্তাত ইলেক্ট্ৰিচিটি খুটিয়া আছে না খুটিয়া হেইটো খুটিয়াত লগাই থৈ দিছে কৰবা ৰাস্তাত লগাই থৈ দিছে এনেকুৱা তো কি মানে মানুহবিলাক এইটো এডভাৰ্টাইজ সিস্টেম হেইটো আমি জানো হয় না নহয় এইটো এডভাৰ্টাইজ সিস্টেম প্ৰমোট কৰা সো হেইটো বিষয় কি ক'ব বিচাৰে পাব্লিক বিলাকে হেইটো কাৰণে অলপ চলপ প্ৰবলেম হয় না যে ফ্ল্যাগ নাই হেই যোনটো দেখে হেইটোৱে ওকে বহুত ডেভেলপ হৈ আছে বিপিএফ পাৰ্টি বা সামথিং এনেকুৱা ধৰণৰ আগৰ দিনৰ পৰা হৈ আছে তেতিয়া হেইটো কথাটো আপুনি পাব্লিকৰ কাৰণে কি জনাব বিচাৰে মই এটোই ক'ব বিচাৰিছো যে যোৱা 15 বছৰৰ পৰা যেটো ইলেকশ্যন হৈ আছে ইয়াত কেতিয়াও এনেকুৱা ফ্ল্যাগ লগোৱা নাছিল এইটো ফাৰ্স্ট টাইম ইমানখিনি বিপিএফৰ ফ্ল্যাগ ঘৰে ঘৰে বা ৰাস্তা ঘাটে বা ইলেক্ট্ৰিক পোষ্ট বা গছতো আপুনি দেখা পাব কিন্তু আমি ইমান বছৰ হৈ গ'ল কেতিয়াও ইমান ফ্ল্যাগ লগোৱা আমি দেখা নাই এইটো কি মানে প্ৰমাণ কৰিছে এইটোৱে প্ৰমাণ কৰিছে যে আজি অনিশ্চয়তাত ভুগি আছে বিপিএফে তেখেতসকলে ভয় খাইছে যে আমি আজিৰ তাৰিখত যেহেতু পাব্লিকৰ কাৰণে কোৱা নাই একো কাম কৰা নাই উন্নতিৰ কাম কৰা নাই তেখেতসকলক ডিপ্ৰাইভ কৰি আহিছো বিশেষকৈ নিজৰ কাৰণে তেখেতসকলে সম্পত্তি গঢ়ি লৈছে পুৰা ধনী হৈ আছে বহুতখিনি প্ৰপাৰ্টি হৈ আছে শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি যদি আপুনি চাই হাইৱে সাইডে দি পুৰা আমাৰ চিফৰ ঢেৰ প্ৰপাৰ্টি আছে বা আমাৰ বিভিন্ন মন্ত্ৰীসকলৰ ঢেৰ প্ৰপাৰ্টি আছে তো এই ক্ষেত্ৰত তেখেতসকলে এইবাৰ পাব্লিকৰ মাজত গৈ ক'ব কি তেখেতসকলে কি ক'ব যে আমি আপোনালোকৰ কাৰণে ৰাস্তা বনাই দিছো বা আপোনালোকৰ কাৰণে এইবিলাক সুবিধা কৰি দিছো বা আপোনালোকৰ কাৰণে বান্ধি দিছো তো এইবিলাক কথা কোৱাৰ তেখেতসকলৰ মানে ৰাস্তাই নাই কাৰণ কাম কৰাই নাই সব জায়গাত দুৰ্নীতি হৈছে ভাল কাম হোৱা নাই বিভিন্ন বিশেষকৈ মানে কেন্দ্ৰীয় চৰকাৰে যিবিলাক আঁচনি পঠাইছে স্কিম পঠাইছে সহায় পঠাইছে সেইটোতো দুৰ্নীতি হৈছে না সেইবিলাকো তেখেতসকলে ভালকৈ মানে তেখেতসকলক দিব পৰা নাই ৰাইজক দিব পৰা নাই তো এতিয়াতো ডেভেলপমেণ্টৰ ঢলটো পিটিব নোৱাৰিব কাৰণ ডেভেলপমেণ্ট কৰাই নাই তেনেকুৱা ধৰণৰ কাম হোৱাই নাই এতিয়া পাব্লিকবিলাকক কেনেকৈ কনভিন্স কৰিম তো হেতুৱে যেটো কয় যে দিকতা হয় ওই বিকতা হয় তো হে তেনেকা ধৰণে হেতু কনসেপ্টটো লৈ তেখেতসকলে যেটো পাব্লিকৰ মানি টকা পইচা যিটো আত্মসাত কৰিছে ইমান দিন হেতু টকা পইচা ইহঁতে ফ্ল্যাগত খৰচা কৰিলে আৰু ফ্ল্যাগ দি ইমান ফ্ল্যাগ বনাই লৈছে কিমান টকা তাত গৈছে ইমানখিনি ফ্ল্যাগ যেটো তেখেতসকলে জায়গাত লগাইছে সব জায়গাত আপুনি বিপিএফৰ ফ্ল্যাগ দেখা পাব
তো এইটোতো পইচা নিশ্চয় দিব লগা হৈছে এনেইতো অহা নাই কোনোবা এনেইতো নিদিয়ে পইচাৰ বিনিময়তহে সেইবিলাক ফ্লেগবিলাক আহিছে তাত মানে পাব্লিক মানি ৱেষ্টেজ কৰিছে পাব্লিকৰ পইচা এইটো নষ্ট কৰি পাব্লিকক ইনফ্লুৱেঞ্চ কৰিব বিচাৰিছে যে চাওক আমি এতিয়া শক্তিশালী আমাৰ ওচৰত ইমানখিনি ছাপোৰ্টাৰ আছে বা ইমানখিনি আমাৰ পাৱাৰ আছে তো সেই কাৰণত সেই কম্পিটিশ্যনত UPPL নামিব বিচৰা নাই UPPL এটা চিন্তাধাৰা হয় ভিজিবিলিটিৰ কাৰণে লাগে হয়তো ভিজিবিলিটিৰ কাৰণে দুই এটা ফ্লেগ লাগে কিন্তু ঘৰে ঘৰে ৰাস্তা ঘাটে কারেন্ট খুঁটিতে গছত তেনেকুৱাটো দৰকাৰ নাই নহয় তেনেকুৱা কিয় দৰকাৰ আপুনি যদি পাব্লিকৰ কাৰণে কাম কৰিছে 17 বছৰ তেনে কিয় ভয় কৰিব লাগে আপুনিতো দৰকাৰ পৰিলে মানে কেম্পেইনতো যোৱাৰ দৰকাৰ নাই কাৰণ আপুনি চৰকাৰত আছিল 17 বছৰ ভাল কাম পাব্লিকৰ কাৰণে কৰিছে চকু মুদি হতে ভোট দিব আপোনাক কিয় ভয় কৰিব লাগে ইমান ফ্লেগ লগোৱাৰ দৰকাৰেই নাছিল না পাব্লিক কেম্পেইনো যোৱাৰ দৰকাৰ নাছিল পইচা দিয়াৰো দৰকাৰ নাছিল তাৰ মানে আপুনি কাম কৰা নাই এই কাৰণে ফ্লেগ লগাই আছে ভয় খাই কিনি মানে এই কাৰণে আপুনি পইচা দি আছে তো এইটো হল কথা আৰু হেতু ক্ষেত্ৰত UPPLৰ আমাৰ এটা চিন্তাধাৰা কি যে আমি পইচা কিয় নষ্ট কৰিম বেলেগ এই ফ্লেগত ইমানখিনি ফ্লেগ লগাই হয় ভিজিবিলিটিৰ কাৰণে দুই এটা লাগে এইটো ৰাখিম বা সেইবিলাক থাকিব অফিচত হয় অফিচত হোক বা কাৰবা লিডাৰৰ ঘৰত হোক বা কিবা এটা ভিজিবিলিটিৰ কাৰণে হোক সেইটো থাকিব কিন্তু ইমান মানে একদম এভেইলেবল সব গাঁৱত সব ৰাস্তা ঘাটত সব কাৰেন্ট খুঁটিত বা গছত এনেকুৱা কিয় ৱেষ্টেজ কৰিম পইচা যদি সেই পইচাটো আমাৰ সেভিংস হয় বা আমাৰ ওচৰত যদি থাকে আমি কাকবা সহায় কৰিম এতিয়া ফ্লাডৰ সময় আহিছে তাৰ আগত কৰোনা ভাইৰাছৰ এতিয়া লকডাউন চলি আছিল হেতু হিচাপত আমি সহায় কৰিম হয়তো কাকবা কিয় ৱেষ্টেজ কৰিম ফ্লাগত হেতুটো কাৰো পেট নভৰে কাৰো উন্নতি নহয় তো সেই কাৰণে আমি হেতু ৱেষ্টেজ বুলিহে ভাবো ওকে থ্যাংক ইউ সো মাচ স্যার আমাৰ ওচৰত আছে আমাৰ এইটো UPPL পাৰ্টিৰ CWC সেক্ৰেটাৰী আমাৰ মিস্টাৰ উইলসন হাজদা স্যার তাৰ লগত আমি বহুতখিনি কথা পাতিলে আৰু তাৰ পিছত আপুনি স্যার আপোনাক মই ক'ব বিচাৰিছো যে লাষ্ট মেসেজ পাব্লিকৰ কাৰণে আপোনাৰ পৰা মনৰ পৰা যোনটো মই খুদিবলৈ পাহৰি গ'ল নেকি হেতু কাৰণে আপোনাৰ মনত আছিল সকি হেতু খুদিলেতেন মই ক'ব পাৰিলে হয় না সো তেনেকুৱা হেতু কাৰণে মই আপোনাৰ পৰা লাষ্ট মেসেজ টু পাব্লিক হয় হয় ওকে মই সৰ্বশেষত এইটোৱে ক'ব বিচাৰিছো বা সকলোকে আহ্বান জনাব বিচাৰিছো আমাৰ এইখন নিউজ চেনেল থ্ৰু দি যে আমাক এটা ভাল চৰকাৰ লাগে গুড গভৰ্নেন্স লাগে যিয়ে সুশাসন কৰিব কুশাসন নহয় আৰু যি চৰকাৰে সুশাসন কৰে গুড গভৰ্নেন্সৰ কথা চিন্তা কৰে তেখেতসকলৰ প্ৰায়োৰিটি থাকিব ৰাইজ যে আমি ৰাইজক কেনেকুৱা সেৱা আগবঢ়াব পাৰিম আৰু সেই হিচাপত আমি জানো যে গুড গভৰ্নেন্সে প্ৰথম কথাটো হ'ল তেখেতসকলে ইয়াত এটা ভাল পৰিৱেশ আনিব যাতে সকলোৱে শান্তি সম্প্ৰতিত যাতে থাকিব পাৰে কোনো যাতে ইয়াত অশান্তিত থাকিব নালাগে বা কোনো ভয়ত যাতে থাকিব নালাগে হেতু হ'ল প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল যাতে সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতে যিখিনি সুবিধা ইয়াত আহি আছে হেতুৰ যাতে অংশীদাৰ যাতে হয় they should be a part and parcel of the development package and development schemes that are coming to BTAD তো এইখনৰ যাতে ইহঁতে অংশীদাৰ হ'ব পাৰে আৰু হেতুৱে আমাৰ UPPL দলৰ মেইন লক্ষ্য যে যোৱা 17 বছৰত যিটো বঞ্চিত হৈ আহিলে মানুহসকল বা যিটো শান্তিৰ পৰিৱেশ নাপালে যাতে আমি শান্তিৰ পৰিৱেশ দিব পাৰো আৰু সেই ডেভেলপমেন্ট পেকেজ যিমান আহিব ডেভেলপমেন্ট স্কিম যিমান আহিব সকলো জাতি জনগোষ্ঠীৰ মানুহক যাতে আমি দিয়াই দিব পাৰো আৰু এটা ভাল চৰকাৰ যাতে হয় আৰু যদি গুড গভৰ্নেন্স UPPL কৰিব নোৱাৰে তেনেহলে আজিকালি মানুহক বেছি ঠগাব নোৱাৰে আৰু সেই কাৰণে মই ভাবো যে UPPL এবাৰ দৃঢ়তাৰে মানে একদম মানে ডিটাৰমাইন্ড হৈ এখিনিয়ে ভাবি থৈছে যে আমি পাব্লিকৰ কাৰণে কাম কৰিম ৰাইজৰ কাৰণে কাম কৰিম তেখেতসকলৰ বিশ্বাস যেটো হেৰাই গৈছে হেতু আকৌ আমি লৈ আহিম আস্থাটো লৈ আহিম আৰু সেই হিচাপত মোৰ বিশ্বাস আছে যে UPPL কিন্তু কৰাপচন নকৰে দুৰ্নীতি নকৰে কাৰণ দুৰ্নীতি কৰিলে ইহঁতৰ আৰু BPFৰ মাজত একো পাৰ্থক্য নাথাকিব তেনেহলে ইহঁতেও কিন্তু ফিউচাৰত তেখেতসকলৰ দূৰ অৱস্থা হ'ব তেখেতসকলে জিকি থাকিব নোৱাৰিব চৰকাৰ গঠন কৰিব নোৱাৰিব আৰু সেই হিচাপত তেখেতসকলে হাৰি থাকিব আৰু সেই হিচাপত মই ভাবো মোৰ আশা যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি যিসকল আছো এটাই আমি ষ্ট্ৰংলি আমি এটা ডিসিশন লৈছো যে আমি পাব্লিকৰ কাৰণে কাম কৰিম আৰু যাতে সকলোৱে আমি যাতে একেলগত আগবাঢ়িব পাৰো সকলোৰ যাতে উন্নতি হয় এইখিনিয়ে মেসেজ কনভে কৰিব বিচাৰিছো আৰু এই ক্ষেত্ৰত মই এটোৱে আহ্বান জনাব বিচাৰিছো যে সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতে আমাক UPPL দলক আপোনালোকে যাতে সহায় সহযোগিতা আগবঢ়ায় আমাক যাতে সাপোৰ্ট কৰে আমাৰ যিমানখিনি ক্যান্ডিডেট আছে 40টা সমষ্টিত সেই ক্যান্ডিডেট সকলক আমাৰ যেটো মানে চিহ্ন আছে যেতিয়া ভোট আহিব ইলেকশন আহিব যাতে হেতুত আপোনালোকে ভোটদান কৰে আৰু আমাৰ ক্যান্ডিডেট সকলক জয়যুক্ত কৰি
UPPL চৰকাৰ গঠন কৰিবলৈ এটা সুচৰকাৰ ভাল চৰকাৰ গঠন কৰিবলৈ আপোনালোকে যাতে আমাক সহায় কৰে এইখিনি আহ্বান জনাই মোৰ ফালৰ পৰা যি ক'ব লগা আছিলে ইয়াতে সামৰিছোঁ ওকে থ্যাংক ইউ সো মাচ স্যার নমস্কাৰ আপোনালোকে টাইম দিয়াৰ কাৰণে ইয়াৰ আমাৰ মিষ্টাৰ উইলছন হাজদা ছাৰ যিমানখিনি এক্সপ্লেনেশ্যন দিব লাগে আপোনালোকৰ লগত নিশ্চয় আপোনালোকে বুজি পালে চাগে আৰু আপোনালোকৰ মানে যিমানখিনি টাইম আমি ইয়াত এনালাইচিছ কৰিছিলে ফৰ আৱাৰ BTAD ডেভেলপমেণ্ট সেইটো আপোনালোকে নিশ্চয় বুজি পাইছে আণ্ডাৰষ্টেণ্ড হৈছে যে আমি কি কথা পাতিছে চ' থেংক ইউ ছ' মাছ ইউ হেভ ৰাইট টু চুজ ইউৰ পলিটিকেল লিডাৰ্ছ নাও ইলেকশ্যন ইজ কামিং सो आप लोग जिसको वोट देना है उसको वोट दे सकते हैं थैंक यू सो मच सर हमारे स्टूडियो आए